আৰু কাৰ্বি আংলংটো ক'ত পঠাব লাগে? কাৰ্বি আংলং বিজেপিক আমাৰ আছে সেই কপিলী নদীতহে পঠাব লাগে, কপিলী নদীতে পঠাব লাগে। আৰু এটা লাভ শেষক কৈছো, আদানী আম্বানী বোলে তুলিৰাম ৰংখাঙৰ শহুৰ বোলে আজিকালি। জনজাতিসকলৰ শহুৰ নহয় দেই, এইটো সেই তুলিৰাম ৰংখাঙৰ তাৰ শহুৰ হ'ব পাৰে, আমাৰ জনজাতিসকলৰ নহয়। আমাৰতো খালি জনজাতিসকলৰ সুৰক্ষিত কৰিব লাগে, মানে জনজাতিসকলৰ উন্নতি হ'ব লাগে, সেইটো আমি বিচাৰিছো। তাৰ তেওঁলোকে আনৰ লগত সমান হৈ আনৰ লগত IPS হ'ব পৰাকৈ হ'ব লাগে, সেইটো আমি বিচাৰিছো। গতিকে আপোনালোকে আগন্তুক ইলেকশ্যন বিজেপিক ভোট দিবলৈ এৰক, ভোট দিয়াটো এৰক। আৰু গতিকে এইবাৰ ইলেকশ্যনটো আমাৰ APSL ছাৰ জিয়াই কাথাৰ নেতৃত্বতে আমাৰ কাৰ্বি আংলং 2027 চনত কাৰ্বি আংলং চৰকাৰ হ'ব দেই। এইটো আপোনালোকে সাৱধান ৰাখক। যোনে কাৰাপশ্যন কৰি আছে, মণ্ডল হওক, এই টাউন কমিটি যিবিলাক কিবা কেলেংকাৰী কৰি আছে, তেওঁলোককো জেলতে যাব দেই। এই এতিয়া নতুনকে আকৌ ডিষ্ট্ৰিক্ট জেল বনাবলগীয়া হ'ব পাৰে, কিন্তু এই মানুহ নজৰিব যে বহুত কাৰাপশ্যন আছে কাৰ্বি আংলং, সেই কাৰাপশ্যনটো মুক্ত কৰিবলৈ হ'লে ছাৰ জিয়াই কাথাৰ নেতৃত্বতে মুক্ত কৰি পাৰিব। কোনো নোৱাৰে, তুলিৰাম ৰংখাঙে নোৱাৰে। সি এজন কাৰাপ্টেড মানুহ, সি এজন কাৰাপ্টেড মানুহ। তুলিৰাম ৰং এজন কাৰাপ্টেড মানুহ দেই। আৰু এটা আছে দেই, বিজেপি সকলৰ সেই মৰ্নিং টিভি জব স্কেম নামত কিমান হাজাৰ হাজাৰ কিমান লাখ লাখ টকা মানুহৰ পৰা টকা লৈ পেলাই চাকৰি নামত যে সেই মানুহজনকো এই তেওঁলোকৰ পদৰ পৰা বৰখাস্ত কৰিব লাগে বোলে। এই ধৰ্ণা কাৰ্যসূচী তেওঁলোকক তুলিৰাম ৰংখাঙক মই শুকাই দিছো যে মৰ্নিং টিভিত আপোনালোকে কেহৰ সহায় থৈছে যে ইমান কাৰাপ্টেড মানুহজনী, ইমান কাৰাপশ্যন কৰি কেলেংকাৰী মানুহ যে আপোনালোকে সেই ডাঙৰ পদবী দিছে, সি আপুনিও কাৰাপ্টেড নেকি? হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, আপুনিও কাৰাপ্টেড নেকি? মই আপোনালোকৰ কিবা লিলিমাই আছে নেকি আপোনালোকৰ মাজত? যে মৰ্নিং টিভিটো ইমান কাৰাপ্টেড হৈ যে তাক পদবী দিছে যে কি আঁতৰাব নোৱাৰে নেকি? আপোনাৰ ইমান ক্ষমতা নাই নেকি? সেইকাৰণে কৈছো এই কাৰাপ্টেড মানুহক আমাৰ কাৰ্বি আংলং স্থান নাই দেই। কাৰ্বি আংলং তেওঁলোকৰ স্থান নাই। কাৰ্বি আংলং পৰা বাহিৰ কৰি পেলাই তেওঁলোকক সেই দিছপুৰ জেলত আমি পঠাব লাগিব, গুৱাহাটী জেলত। তেওঁলোকৰ ইয়াত নহয়, তেওঁলোকৰ কাৰণে তেওঁলোকৰ এক্সট্ৰা জেল আছে, সেই মানুহবিলাকক জেলত পঠাব লাগে। তাত যে এতিয়া যে শ্যাম কানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাৰে ভূতে মাৰে নহয়, তেওঁলোকক ভূতে মাৰিব দিব লাগিব, তাত জেলত ভৰাই পেলাই। ইমান কৈ মই সমস্ত সামৰিলো। কাৰ্ডম নমস্কাৰ। Topik lo, akhirnya. Non begitu yang didoakan di jumpa tuh Highland manda kita. Halang mana Megland mau coklat manda ta, tumpe tuh Highland. Soalnya tuh tak ceketun setelah. Kira aku langsung nakari mahal. Ini kardian lo macam mana mahal nantang tingkat sama lo sampai tidak singing nih lo. Sudah tuliram orang begitu yang didoakan di dalam tapi ini lah Highland mana ta rad lo cepatlah naik. Dia halang lagi kelas sok cek manda, halang lagi cepatlah naik. Lasi nilito malalihan ke Prapsin Penheres Nangji Lopen Roa Lopini BJP long ngedokar di kursi nangut lupang te nangtung ke Meglang no partito daklangri ni Somado ni Tumanggil do mopini pulok na pusi tumang ke Roma aluta cetam Nangji lagi cepare rek Nangji athek RSS tumake man ke Karbia sotumhan prostitut paman Nangji engolo sotumhan prostitut paman na itu keman do RSS lo no na song itu Karbia kepa nang paman gongo kasi tinggal tunggu mesen lagi personal live itu kiji sokung dia kena pusi BJP IT sokung ninggelu kasi itu non mangge cere Nangji piri tu ma bet tivirlo itu malah urikiviro itu mah atangka pencenglok asakori pencenglok kontrak kitung Karbi itu minodare inu tolong bangawe sini Karbi itu punya hasilnya Conggah Hap, Bangalore, West Bengal, Hyderabad, Tamil Nadu, Conggah Tamnal. Ada siap peran Tamnal ke malah cokit, la council nak cari demi cokit perlu. Nasi nora koi sondo tulang. Dak, Buragohai pen, isige kupila Buragohai besil Dhampur. BJP akum perlu, सबका सब सबका विकास perlu. Hari सबका सब सबका विकास perlu tante. Sri Dhampur pen kalau Buragohai lo gitu akar bisa mandi tolong menanta kompensasi tidak kente. Kono lo lahai tangga, ralo na jepak langoy,
Lasi nilitum lahai corruption aku tak ketarlit. Lasi commandment corruption kiklaim. Lapan commandment duplicate fakta kipi. Nilitum EPSLC government ke bang protang te jail nange thap bage. Di phua jail da jangge de sekha. Labang ning kini tu no. Lada komat phalo jail thap kenge. Tuliram rohang bagi jail thabi aprangse. Ate 200 crore henikin konara tangkalo. Ari EPSLC government ke army bagi tuliram rohang jail thabi tebe. Laki kecil malam kali. Kalau diningkam ke komara tangkalo kicau. Komara tangkalo kicola. Komara tangkalo jalan henikin lo. Komara tangkalo jalan ni gari kicinam lo. Komara tangkalo lo pre lagi. Hingoron ke. Pilo farm kikin. Tenong ke pengreng. Oke pengreng komara tangkalo lo. Alada rada fanta kang pengni. Terus EPSLC council nang kecari ni terus tuliram rong hanga pidun tu manda jail dum bama choro ke. Cisik melu. Cisik nang bama itu. Athe rada kisung malo je chakko. Are tuliram rong hanga mama pi. Tuliram rong hang ta muricho. Ni ta muricho. Alada ta haron na bit kam claim ni ta haron na kam claim ni tuliram rong hang frere ni ge. Puis tuliram rong hang. Tuliram rong hang inut muni. Ni ta muricho ke. Lagi tuliram rong hang ni frere. Ni ke frere komaro aron la penarnam. Pini lagala na tunda aron na tilang tumnang turunlu. Aron na tunda aron na tigiken. Lasi isialam na sami satana last মই আসামিজ কথা কম আপোনালোকে শুনিব কাৰ্বি আংলং হল 6 শিডুল এৰিয়া আৰু কেতিয়া পৰা হল যে দে চৌহান গুপ্তা বিলাক কেতিয়া পৰা এসপি হল শিডুল টাইপ কেতিয়া পৰা পালে কাৰ্বি আংলং আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছো তেওঁলোকে কেতিয়া পৰা পাহাৰীয়া জনজাতি হৈ গল সেই কথা তুলিৰাম আমাক উত্তৰ দিব লাগিব তেওঁলোকক যে ইলিগেল এপইন্টমেন্ট দি আছে যে এসপি নামত যে তেওঁলোকে এপইন্টমেন্ট দিছে আৰু আপোনালোকে ইয়াত মনত ৰাখিব দেই আমি এপিএসএলচি নিখেদে আমি 6 শিডুলে খেদিব আপোনালোকক 6 শিডুলে খেদিব আমি নিখেদে 6 শিডুল হল এটা সংবিধান যোন হক সংবিধান মতে আপোনালোকক খেদিব লোকক খেদিব কিন্তু আমাৰ ইয়াত পাহাৰীয়া জনজাতি অঞ্চল হয় ইয়াত কোনো ইয়াত আপোনাৰ ভাৰতীয় নাগৰিক হ'ব পাৰে ইয়াত হল এটাৰ পাহাৰীয়া জনজাতি অঞ্চল ইয়াত 6 শিডুল এৰিয়া হয় আপোনালোকে ইয়াত মাটি কিনিব নোৱাৰে আপোনালোকে ইয়াত কাউন্সিলত ভোট দিব নোৱাৰে মই কোৱা কথা নহয় এই 6 শিডুলে আমাক শিকাইছে 6 শিডুলে আমাক কৈছে সেইকাৰণে মই কোৱা নাই আজি কুৰচিংতে মোক কোৱা নাই আজি জিয়াই কথা ছাৰ কোৱা নাই এই 6 শিডুলে কৈছে যে আপোনালোকে কাউন্সিলত ভোট দিব নোৱাৰে বোলে মই কোৱা নাই এইটো সংবিধানে কৈছে কিন্তু আপুনিও সংবিধান যদি মানে আপুনিও ইয়াত পৰা যাবলগীয়া হ'ব কিন্তু আপুনি যদি সংবিধান মানে আপুনি ইয়াত পৰা এৰিব লাগিব যদি আপুনি সংবিধান বিৰোধী হয় আপুনি এনটি ইণ্ডিয়া হ'ব তেতিয়া আপুনি সংবিধান নামানা মানে হলে আপুনি এনটি ইণ্ডিয়া যিমান ইয়াত নন ট্ৰাইবেল আছে সেইবিলাক আপোনালোকে এতিয়া পৰা মনত ৰাখক আপুনি ভাৰতীয় নাগৰিক মই ভাৰতীয় নাগৰিক কিন্তু মই এজন পাহাৰীয়া জনজাতি মই শিডুল ট্ৰাইবৰ মানুহ ইয়াত 6 শিডুল এৰিয়াৰ মানুহ গতিকে আপোনালোকে হয় কৈ থাকে কিছুমানে আমি ভাৰতীয় নাগৰিক কৈ থাকে হয় মই ভাৰতীয় নাগৰিক কিন্তু আপুনি এজন ইয়াত পাহাৰীয়া জনজাতি অঞ্চলৰ মানুহ নহয় আমাক যে কাৰ্বি আংলং যিমান জনজাতি পাহাৰীয়া জনজাতি তেওঁলোকৰ আপোনালোকৰ সমান হ'বৰ কাৰণে আমাক ফিক্স কৰি দিয়া হৈছে আপোনালোকৰ আছে লণ্ডন আছে ৱাশ্বিংটনত আছে কাৰ্বিসকল ক'ত যাব সেই মানুহখিনি সেই জনজাতিসকলৰ সুৰক্ষা কৰাৰ কাৰণে আমাক ফিক্স দিয়া হৈছে এইটো সংবিধানে আমাক দিয়া হৈছে আমি কোৱা নাই আপোনালোকক খেদিম বুলি কিন্তু সংবিধানে কৈছে আপোনালোকে ইয়াত মাটি নিকিনিব দেই বুলি সংবিধানে আমাক আপোনালোকক কৈছে সেইকাৰণে আপোনালোকে আজিৰ পৰা মনত ৰাখক আমি কাৰ্বি আংলং মাটি কিনিব নালাগে আমি কাৰ্বি আংলং কাউন্সিলত ভোট দিব নালাগে বুলি আপোনালোকে সজাগতা কৰক সেইটো সংবিধানে কৈছে আপোনালোকক মই কোৱা নাই জিয়াই কথা ছাৰো কোৱা নাই